মহিলাসকলক আমি যে সেৱামূলকভাৱে বিভিন্ন ধৰণৰ আঁচনি দি তেওঁলোকক আচলতে আপলিফ্ট কৰাৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডাঙৰে কৰিছে গতিকে আমাৰ যিটো প্ৰতিশ্ৰুতিৰ লগতে মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁট আছে গতিকে এইবোৰ এতিয়া অন্য বিৰোধী দলে বহুত কথা কয় আমাকো সাংবাদিকে সুধিছিলে যে মিত্ৰজোঁট কি হ'ব কিবা ঐক্যমঞ্চ না কিবা মিত্ৰজোঁট তেতিয়া মই কৈছিলোঁ আজিৰ পৰা 3 মাহ আগতে কৈছিলোঁ এইটো বাৰিষাৰ এটা মানে হেৰিৰ দৰে ভেকুলীৰ দৰে বাৰিষা আহিলে আহে বাৰিষা নোহোৱা হ'লে এই ভেকুলীটো নোহোৱা হয় আৰু সেইটোৱে হ'ল আজি আল্টিমেটলি আজিতো ঐক্যমঞ্চ বুলি একোৱেই নাই এতিয়া গতিকে এইবিলাকৰ কথা লৈ পেলাই আমিও সময় নষ্ট কৰি লাভ নাই আৰু আপোনালোকেও সময় নষ্ট কৰি লাভ নাই কিন্তু ভূপেন বৰাই কৈ আছে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে তাৰ সপোনটো কিমান বাস্তৱসন্মত আপুনি কি ক'ব এতিয়া আমি ৰাইজৰ হৃদয়ত আছোঁ আৰু তেওঁলোকেতো পদূলিতে নাই গতিকে তেওঁলোকে যদি মুখ্যমন্ত্ৰী হ'ম বুলি ভাবে অসমৰ নৰপীৰ যিসকল নাৰায়ণ আছে জনাৰ্দন আছে সেইসকলৰ পৰা বহু আঁতৰত আছে কংগ্ৰেছ মইতো ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ব্যৱস্থাত কাম কৰি আহিছে বা আমাৰ যিটো ছিষ্টেম যে ৰাইজৰ আমি পূৰ্বতে কৈছিলোঁ আজিও কৈছিলোঁ যে আমি কোনো শাসনৰ কাৰণে ক্ষমতাত নাহোঁ আমি আহোঁ সেৱাৰ কাৰণে ক্ষমতাত আৰু ভাৰতীয় জনতা পাৰ্টীৰে যিটো সেৱাৰ কাৰণে ক্ষমতা আৰু কংগ্ৰেছে আহে মানে শাসনৰ কাৰণে ক্ষমতা যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ এই মূল মন্ত্ৰ থাকিব যে সেৱাৰ বাবে ক্ষমতা তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টী 5 বছৰ 10 20 100 200 বুলি কথা নাই যেতিয়ালৈ এই মন্ত্ৰটো থাকিব বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৃদয়ত যে সেৱাৰ বাবেহে আমি শাসন তেতিয়া অনাদি অনন্ত কাললৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি থাকিব এই 5 বছৰ 20 বছৰ নহয় অনাদি অনন্ত কাললৈ যেতিয়ালৈ এই মন্ত্ৰ থাকিব যে সেৱাৰ বাবেহে শাসন সেৱাৰ বাবেহে ক্ষমতা কংগ্ৰেছৰ আজি অৱস্থাটো কি হ'ল কংগ্ৰেছৰ হৈছে কি তেওঁলোকে শাসনৰ বাবে ক্ষমতা আমাৰ কথাটো উল্টা আৰু এই ব্যৱস্থা থাকি যদি যায় মই নাজানো আমাৰ কাৰ্যকৰ্তাবিলাকে কিমান দূৰ ধৰি ৰাখিব পাৰিব কাৰণ সেইটো কাৰ্যকৰ্তাই বুজি পাব কিন্তু যেতিয়ালৈ এই মন্ত্ৰত থাকিব যে আমি ক্ষমতাত আহিছোঁ সেৱাৰ বাবে জনকল্যাণৰ সেৱাৰ বাবে অনাদি অনন্তকাল ভাৰতীয় জনতা পাৰ্টীৰ শাসন থাকিব কোকৰাঝাৰ লোকসভা সমষ্টি কি হ'ব আমি 2 লাখ ভোটত জিকিম দেখা গৈছে যে শেহতীয়াকৈ নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে কি ক'ব মূল্য বৃদ্ধিটো হৈ আছে নিৰ্বাচন বুলি নহয় এইটো পূৰ্বৰ পৰা হৈ আছে কেতিয়াবা কমে যেতিয়া কমে তেতিয়া আকৌ এইবিলাক মানুহে গম নাপায় যেতিয়া বাঢ়ে তেতিয়া সেইটো কথাটো আহে কিন্তু তথাপি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে ভাৰতবাসী ৰাইজৰ কাৰণ কিয় আজি বিশ্ব অৰ্থনীতিত আমি ভাৰতবৰ্ষ আজি আমি 5ম স্থান আমি 3 বছৰ পিছত বিশ্ব অৰ্থনীতিত আমি 3য় স্থানত আহিম আৰু 2045 চনত বিশ্ব অৰ্থনীতিত ছুপাৰ পাৱাৰ হ'ব ইণ্ডিয়া গতিকে সেই ছুপাৰ পাৱাৰলৈ আমি প্ৰতিগৰাকী ভাৰতীয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এই মানে মাৰ্গদৰ্শনেৰে আমি কাম কৰিব লাগিব তেতিয়াহে আমি 1 নম্বৰ পজিশ্যন যাব পাৰিম আৰু মই ভাবোঁ যাব পাৰিম गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SAP पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जाली काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन